An investment in knowledge always pays the best interest. জ্ঞানৰ ওপৰত মানুহৰ যিকোনো ধৰণৰ বিনিয়োগ চিৰকাল শ্ৰেষ্ঠতম ফলদায়ক। আজি আমি এই জ্ঞানৰ বাবে আমাৰ অলপ সময় বিনিয়োগ কৰিব বিচাৰিছোঁ। বেঞ্জামিন ফ্ৰেংকলিনৰ এই সুন্দৰ কথাষাৰেৰে মই আজি আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে লাৰ্ণ নিউ ইন আছামিজ আৰু আমি প্ৰস্তুতি কৰি আছোঁ NTNE অসমীয়া কাকতখনৰ বাবে। আমি আজি যিটো বিষয় আলোচনা কৰিম সেইটো বিষয়ে আচলতে আমি একোগৰাকী ছাত্ৰ-ছাত্ৰী। হয়, আজি আমি অসমীয়া বিষয়ৰ অসমীয়া ভাষাৰ বিষয়ে আলোচনা কৰিম। আৰু অসমীয়া ভাষা বুলি ক'লে আমি যদি অসমীয়া ভাষাৰ ইতিহাস বিচাৰোঁ তেনেহ'লে আমি কিমান দূৰলৈ যাব পাৰিম? প্ৰথম লিখিত আৱিষ্কৃত অসমীয়া পুথিখনলৈ অৰ্থাৎ হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতলৈ নে তাৰো অলপ আগলৈ অৰ্থাৎ চৰ্যাপদলৈ। চৰ্যাপদৰো আগলৈ আমি যাব পাৰোঁনে? চৰ্যাপদৰ সময়খিনি বিশেষকৈ অষ্টম, নৱম, দশমৰ পৰা আমি খুব বেছি দ্বাদশ শতিকালৈকে ধৰিব পাৰোঁ। কিন্তু দ্বাদশ শতিকাৰ পিছলৈ আৰু অষ্টম শতিকাৰ আগলৈ আমি চৰ্যাপদৰ সাক্ষ্য তেনেকৈ পাব নোৱাৰোঁ। গতিকে সমালোচক আৰু গৱেষকসকলে যিখিনি সাক্ষ্য দিছে তাৰ ভিত্তিত এটা কথা ক'ব পাৰোঁ যে চৰ্যাপদৰ সময়খিনি হৈছে অষ্টম শতিকাৰ পৰা খুব বেছি দ্বাদশ শতিকালৈকে। গতিকে এতিয়া আমাৰ মনলৈ সততে এটা প্ৰশ্ন আহে, এই সময়খিনিৰ আগত অসমীয়া ভাষাৰ কোনো অস্তিত্ব নাছিল নেকি? অসমীয়া ভাষা যদি আছিল তেনেহ'লে সি কি ৰূপত আছিল? এতিয়া এই কথাখিনি আমি অকণমান পিছলৈ থওঁ। অসমীয়া ভাষা চৰ্যাপদৰ আগতেনো কি ৰূপত আছিলে বা আছিলে নে নাই তাৰ কি সাক্ষ্য পাওঁ সেই কথাখিনি আমি অকণমান পিছলৈ থওঁ। কিন্তু অসমীয়া ভাষাৰ আলোচনা কৰিবলৈ লওঁতে আমি চৰ্যাপদৰ কথা কিয় আলোচনা কৰিবলগীয়া হ'ল? চৰ্যাপদ কি? চৰ্যাপদৰ কোনখিনি বিষয় আমি জানিব লাগে সেই সম্পৰ্কে মই এটা বিতং আলোচনা আগবঢ়াই থৈছোঁ 3টা ভিডিঅ'ৰ মাধ্যমেৰে। সেই 3টা ভিডিঅ'ৰ লিংক আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাব। কিন্তু এই চৰ্যাপদৰ কথাটো আলোচনা কৰাৰ লগে লগে আমি আজি আৰু অকণমান কথা জানিম অসমীয়া ভাষাটোৰ ইতিহাস সম্পৰ্কে। আৰু লগে লগে আমি চৰ্যাপদৰ কথানো কিয় আলোচনা কৰিবলগীয়া হৈছে বা অসমীয়া ভাষাত চৰ্যাপদৰ কথানো কিয় আলোচনা কৰিবলগীয়া হৈছে সেইটো কথা আমি পাতিম। আপোনালোকে হয়তো জানেই যে চৰ্যাপদ অসমীয়া, বাংলা, উৰিয়া, মৈথিলী এই ভাষাখিনি, এই পূব ভাৰতীয় ভাষাখিনি আচলতে একোটা উমৈহতীয়া সম্পত্তি। তেওঁলোকেও দাবী কৰি আছে যে সেয়া হৈছে তেওঁলোকৰ লিখিত ভাষাৰ প্ৰাচীনতম নিদৰ্শন চৰ্যাপদ। তেনেহ'লে আমি সেই চৰ্যাপদসমূহৰ কথাখিনি তেওঁলোকলৈকে থৈ নিদিওঁ কিয়? আমি আমাৰ সম্পত্তি বুলিওনো কিয় দাবী কৰি আছোঁ? আমিতো বাংলা, উৰিয়া, মৈথিলী এই ভাষাখিনিকেই চৰ্যাপদসমূহ ভগাই দিব পাৰিলোহেঁতেন। চৰ্যাপদসমূহ তেওঁলোকৰে সম্পত্তি, তেওঁলোকৰে লিখিত প্ৰাচীনতম নিদৰ্শন, গতিকে তেওঁলোকে লৈ ল'ব পাৰে। কিন্তু আমি সেইটো নকৰোঁ। কিয় নকৰোঁ জানেনে? তাৰ কাৰণে মই আপোনালোকক কিবা এটা দেখুৱাম। আপোনালোকে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ কথা শুনিছে। সেই শব্দটো মই কৈহে দিছোঁ, লিখি নিদিওঁ, কাৰণ সেই শব্দটো কৈ দিলে তাৰ মাজত কোনখিনি কথা পৰে, কোনখিনি ভাষা পৰে সেই কথাটো আপোনালোকে আওৰাবলৈ থাকি যাব। গতিকে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ মাজত অৰ্থাৎ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বুলি ক'লে এই বৈদিক আৰু সংস্কৃত এই ভাষাটো নিৰ্দেশ কৰিছিলে। অৰ্থাৎ এই বৈদিক আৰু সংস্কৃতেই হৈছে অসমীয়া, বাংলা, উৰিয়া, মৈথিলী, পাঞ্জাবী, গুজৰাটী, পশ্চিমা হিন্দী এই ধৰণৰ ভাষাসমূহৰ আদিমতম ৰূপ। এইখিনি কথা আমি হয়তো জানোৱেই। সংস্কৃতৰ পৰাই লাহে লাহে ক্ৰমবিকাশ ঘটি আমাৰ অসমীয়া ভাষা ওলাইছে, এই ধৰণৰ কথা এটা আমি শুনিয়ে আছোঁ। এতিয়া আমি চাওঁ বৈদিক আৰু সংস্কৃত ভাষাটো হৈ থাকোঁতে তাৰ পৰা এনেকুৱা কি ঘটনা ঘটিল যে আমাৰ একোটা আঞ্চলিক ভাষাৰ ওপৰত সৃষ্টি হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। আচলতে প্ৰতিটো ভাষাৰে এটা প্ৰৱণতা থাকে, সেইটো হৈছে সৰলীকৰণৰ প্ৰৱণতা। আমি প্ৰত্যেকেই যিকোনো এটা ভাষা অলপ সৰলকৈ ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ। এতিয়া যদি চাওঁ আমি যিটো ইংৰাজী ভাষা ব্যৱহাৰ কৰোঁ সেইটোৰ শব্দ, বাক্য গাঁথনি, ব্যাকৰণ আটাইখিনি আমি যিমান পাৰোঁ আমাৰ সহজভাৱে আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ।
গতিকে অন্য দেশত যিবোৰ ইংৰাজী ভাষা চলি আছে তাতকৈ আমাৰ ভাৰতীয় ইংৰাজীটো অকণমান বেলেগ হয়। গতিকে মানুহ আৰু ভাষা দুয়োটাৰে এটা সাদৃশ্য আছে যে ই সদায় সৰলীকৰণৰ প্ৰৱণতা ব্যঞ্জিত কৰে। অৰ্থাৎ মানুহেও সদায় সহজ বস্তুটোহে বিচাৰে আৰু ভাষায়ো সদায় সহজ বাটটোৰেহে অগ্ৰসৰ হয়। গতিকে আমি যদি চাওঁ বৈদিক আৰু সংস্কৃত ভাষাটোৰ এই সৰলীকৰণৰ প্ৰৱণতাৰ বাবেই কিছু পৰিমাণে সালসলনি হৈ সৰলীকৰণ হৈ লাহে লাহে এটা মধ্যস্তৰ পালে যিটো কোৱা হয় মধ্য ভাৰতীয় আৰ্য ভাষা। মধ্য ভাৰতীয় আৰ্য ভাষাটো মই লিখি দিয়া নাই কাৰণ তাত আচলতে বিশেষকৈ পালি, প্ৰাকৃত আৰু অপভ্ৰংশ এই ভাষাৰূপখিনি সোমাই। এই পালি, প্ৰাকৃত, অপভ্ৰংশ এইখিনিও আচলতে এটা দীঘল সময়সীমা সামৰি লৈছে, যিখিনি বিষয়ে আমি ইমান গভীৰভাৱে আলোচনা নকৰোঁ কাৰণ আমি গৈ একো অসমীয়া ভাষা পাবগৈ লাগিব। গতিকে আমি যদি বৈদিক সংস্কৃতৰ পৰা সৰ্বসাধাৰণ ৰাইজে লাহে লাহে দেখিলে যে এই ভাষাটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ অকণমান কঠিন পাইছোঁ, গতিকে তাক সৰলীকৰণ কৰাৰ প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ হ'ল লাহে লাহে এটা স্তৰলৈ, কাৰণ ভাষা এদিনতে সলনি নহয়, প্ৰায় 1000 বছৰ যোৱাৰ পিছত বা লাহে লাহে ক্ৰমবিৱৰ্তন ঘটি ভাষাটোৱে পালে পালি, প্ৰাকৃত, অপভ্ৰংশ ৰূপ। অৰ্থাৎ ভিন্ন ঠাইত ভিন্ন ধৰণে ভাষাবোৰ সিঁচৰিত হ'ল আৰু সেই ঠাইৰ স্থানীয় লোকভাষা বা স্থানীয় ভাষাবোৰ যিবোৰ প্ৰচলিত আছিলে সেইবোৰৰ লগত অকণমান মিলিলে। গতিকে মানুহৰ দৈনন্দিন জীৱন অনুসৰি ভাষাটোৱে এটা সৰলীকৃত ৰূপ পালে। আৰু এই প্ৰাকৃতৰ পৰা অপভ্ৰংশ পোৱা এই সময়খিনিও এটা দীঘলীয়া সময়ৰ কাহিনী, গতিকে সেইখিনিৰ বিষয়েও আমি আলোচনা নকৰোঁ। আজি আমি আলোচনা কৰিম যে বৈদিক আৰু সংস্কৃতৰ পিছত যেতিয়া পালি, প্ৰাকৃত, অপভ্ৰংশ ৰূপ পালে তাৰ পিছত সৰলীকৰণ হৈ নব্য ভাৰতীয় আৰ্য ভাষাসমূহলৈ আহিলে। আৰু এই নব্য ভাৰতীয় আৰ্য ভাষাসমূহেই হৈছে বৰ্তমান সময়ত আমাৰ ভাৰতীয় আঞ্চলিক ভাষাসমূহ। আৰু ইয়াত মই বাকীবোৰত প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ কথাটো লিখি দিয়া নাই, মধ্য ভাৰতীয় আৰ্য ভাষাৰ কথাটো লিখি দিয়া নাই, কিন্তু নব্য ভাৰতীয় আৰ্য ভাষাৰ কথাটো লিখি দিছোঁ কাৰণ ইয়াত বহুতখিনি ভাষা সোমাই আছে। আপোনালোকে জানে বৰ্তমান আমাৰ ভাৰতত কিমানবোৰ আঞ্চলিক ভাষা আছে। গতিকে এই আঞ্চলিক ভাষাবোৰ লাহে লাহে জন্ম হ'ল এই নব্য ভাৰতীয় আৰ্য ভাষাৰ সময়খিনিতে। গতিকে এতিয়া আমি অকণমান চাওঁ যে এই নব্য ভাৰতীয় আৰ্য ভাষাসমূহৰ ক্ষেত্ৰত এই যে প্ৰাকৃতবোৰ আছিলে, প্ৰাকৃতবোৰ যেতিয়া লাহে লাহে সৰলীকৰণ হ'ল, আৰু আপোনালোকে জানে সাহিত্যিক প্ৰাকৃত 4টাৰ বিষয়েও জানে, গতিকে সেইবোৰ যেতিয়া লাহে লাহে সৰলীকৰণ হ'ল অপভ্ৰংশ হ'ল, আৰু অপভ্ৰংশৰ পৰা লাহে লাহে কি হ'ল এটা নতুন ভাৰতীয় আৰ্য ভাষা নিৰ্দিষ্ট গঢ়ত জন্ম ল'লে। গতিকে আমি যদি চাওঁ পূবফালৰ যিখিনি মধ্য প্ৰাকৃত আছিলে, যিখিনি মাগধী প্ৰাকৃত আছিলে তাৰ পৰা ভিন্ন ধৰণৰ ভাষা ওলাল, আৰু আনফালে যিখিনি পশ্চিম অঞ্চলত সৌৰখিনি প্ৰাকৃত আছিলে সেইখিনিৰ পৰাও বেলেগ ভাষা ওলাল, মহাৰাষ্ট্ৰীয় প্ৰাকৃত আছিলে সেইখিনিৰ পৰাও বেলেগ ভাষা ওলাল। এতিয়া আমি উদাহৰণস্বৰূপে অকণমান লৈছোঁ পশ্চিমৰ ফালৰ যিখিনি সৌৰখিনি প্ৰাকৃত আছিলে তাৰ পৰা যিখিনি ভাষা ক্ৰমবিৱৰ্তনৰ ফলত আহিল বা জন্ম হ'ল বা নিৰ্দিষ্ট গঢ় ল'লে সেই ভাষাখিনিনো কি? পশ্চিমৰ ফালে গুজৰাটী, পাঞ্জাবী, হিন্দী এই ভাষাখিনি বিশেষকৈ সৌৰখিনি প্ৰাকৃতৰ পৰা জন্ম হ'ল। এতিয়া আমাৰ পূবফালেওতো এটা প্ৰাকৃত আছিলে, সেইটো হৈছে মাগধী প্ৰাকৃত। আপোনালোকৰ হয়তো এই কথাখিনি মনত পৰিছে। এতিয়া মাগধী প্ৰাকৃতৰ পৰা এইফালেদি ওলালে অসমীয়া, বাংলা, উৰিয়া এই ধৰণৰ ভাষাখিনি ইত্যাদি ভাষা আচলতে। গতিকে এই ভাষাখিনি যেতিয়া ওলালে আমি গম পালোঁ অসমীয়া ভাষাটোলৈ আমি আহিলোঁ। এতিয়া আমি চৰ্যাপদৰ কথাটো চাব লাগিব নহয়, আমিনো চৰ্যাপদসমূহ কিয় দাবী কৰি আছোঁ, আৰু এই বাংলা, উৰিয়া, অসমীয়া আটাইবোৰ ভাষাইনো এই চৰ্যাপদবোৰ কিয় দাবী কৰি আছে? আচলতে যেতিয়া এই ভাষাবোৰ বিশেষকৈ উৰিয়া, অসমীয়া, বাংলা, মৈথিলী এই ভাষাখিনি অপ্ৰভ্ৰংশ স্তৰত আছিলে, চাব ইয়াৰে এটা ৰূপ হৈছে, এই ভাষাবোৰৰে এটা ৰূপ হৈছে অপ্ৰভ্ৰংশ স্তৰ। এই যেতিয়া মাগধী প্ৰাকৃতটো ক্ৰমান্বয়ে মাগধী অপ্ৰভ্ৰংশলৈ ৰূপান্তৰিত হৈছিলে সেই সময়খিনিতেই এই চৰ্যাপদসমূহ ৰচনা কৰা হৈছিলে। গতিকে কি হ'ল, সেই সময়খিনিত
না অসমীয়া ভাষাৰ জন্ম হৈছিলে, না বাংলা ভাষাৰ জন্ম হৈছিলে, না উড়িয়া ভাষাৰ জন্ম হৈছিলে। সেই সময়খিনিত এটা আদিৰূপ আছিলে মাগধী অপ্ৰভংশ। গতিকে আমি কি হ'ল, আমি কোনো এটা ভাষাই এই চৰ্যাপদসমূহৰ মোহ এৰিব নোৱাৰোঁ। বাংলায়ো এৰিব নোৱাৰোঁ, উড়িয়ায়ো এৰিব নোৱাৰোঁ, অসমীয়া ভাষায়ো এৰিব নোৱাৰোঁ। কাৰণ এইখিনিতেই আমাৰ ভাষাটোৰ একেবাৰে আদিমতম ৰূপ এটা আমি সাক্ষ্য হিচাপে পাইছোঁ, লিখিত ৰূপ এটা আমি প্ৰমাণ পাইছোঁ। গতিকে আমি কোনো এটা ভাষাই এই অপ্ৰভংশ স্তৰত সৃষ্টি হোৱা এই চৰ্যাপদসমূহক এৰিব নোৱাৰোঁ। গতিকে চৰ্যাপদসমূহনো আমাৰ অসমীয়া ভাষালৈ কিয় আহিল, এই কথাটো আমি জানিলোঁ। এতিয়া কথাটো হ'ল, চৰ্যাপদৰ আগত, এই অষ্টম শতিকাৰ আগত অসমীয়া ভাষাৰ কোনো লিখিত নিদৰ্শন নাছিল নেকি? অসমীয়া ভাষাৰ তেনেকৈ লিখিত নিদৰ্শন পাবলৈ অলপ অসুবিধা, কিন্তু এষাৰ কথা যদি আপোনালোকে মনত পেলায়, আপোনালোকেতো নিশ্চয়কৈ এগৰাকী চীনা পৰিব্ৰাজকৰ নাম শুনিছে। তেখেত হৈছে হিউৱেন চাং। এতিয়া হিউৱেন চাং যেতিয়া ভাৰতলৈ ভ্ৰমণ কৰিবলৈ আহিছিল, তেওঁ তেতিয়া অসমলৈ আহিছিল। কিন্তু তেতিয়া আমাৰ অসমখন কামৰূপ নামেৰেহে জনাজাত আছিলে। গতিকে সেই কামৰূপলৈ হিউৱেন চাংনো কেতিয়া আহিছিল? হিউৱেন চাং কামৰূপলৈ আহিছিল ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত। এতিয়া ভাস্কৰ বৰ্মাই কেতিয়া ৰাজত্ব কৰিছিলে? ভাস্কৰ বৰ্মাৰ ৰাজত্ব কৰাৰ সময়খিনি হৈছে সপ্তম শতিকা, অৰ্থাৎ 643 খ্ৰীষ্টাব্দ। আজি আপোনালোকলৈ দুটা সৰু গৃহকাৰ্য আছে, আপোনালোকে শেষলৈ চাব, একেবাৰে সৰু, কিন্তু আপোনালোকৰ কাৰণে সেই দুয়োটা গুৰুত্বপূৰ্ণ হ'ব। এতিয়া চাওঁ, হিউৱেন চাং যেতিয়া অসমলৈ আহিছিল, অৰ্থাৎ কামৰূপলৈ আহিছিল, তেতিয়া হিউৱেন চাঙে আমাৰ কামৰূপ সম্পৰ্কত বিভিন্ন বৰ্ণনা কৰি এটা টোকা লিখি থৈ গৈছিল। তাতে হিউৱেন চাঙে অতি চমুকৈ আমাৰ ভাষাটোৰ সম্পৰ্কত এটা মন্তব্য দি থৈ গৈছে। আপোনালোকৰ হয়তো মনত পৰিছে, সেই মন্তব্যটো আছিল, কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাৰ পৰা সামান্য পৃথক। এই কথাষাৰিনো আমি কি বুজো? অৰ্থাৎ চৰ্যাপদ হৈছে, চৰ্যাপদৰ ন্যূনতম সময়খিনি আমি যদি আগলৈ চাব পাৰোঁ, তেতিয়া অষ্টম শতিকা ধৰিব পাৰোঁ। গতিকে চৰ্যাপদৰ আগত, অৰ্থাৎ সপ্তম শতিকাতেই ভাস্কৰ বৰ্মা যেতিয়া আহিছিলে, তেতিয়া তেখেতে উল্লেখ কৰি থৈ গৈছে যে কামৰূপ অঞ্চলৰ ভাষাটো ভাৰতৰ অন্য প্ৰান্তৰ ভাষাতকৈ, বিশেষকৈ মধ্য ভাৰতৰ ভাষাতকৈ অলপ ভিন্ন ধৰণৰ বা অলপ সুকীয়া। গতিকে এটা কথা আমি অনুমান কৰিব পাৰোঁ যে চৰ্যাপদসমূহ জন্ম হোৱাৰ আগতেই, অৰ্থাৎ সপ্তম শতিকাতেই বা তাৰো অলপ আগতেই আমাৰ অসমীয়া ভাষাটোৱে এটা নিৰ্দিষ্ট গঢ় ল'বলৈ আৰম্ভ কৰিছিলে। অৰ্থাৎ অসমীয়া ভাষাৰ যিটো প্ৰস্তুতি প্ৰক্ৰিয়া, সেইটো হয়তো সেই সময়খিনি মানৰ পৰা আৰম্ভ হৈছিল। কিন্তু দুখৰ বিষয় যে ইয়াতকৈ বেছিকৈ আচলতে আমি অসমীয়া ভাষাটোৰ বিষয়ে হিউৱেন চাঙৰ টোকাটোৰ পৰা পাব নোৱাৰোঁ। গতিকে সেই আলোচনাটো আমি ইমানখিনিতে সামৰিব লাগিব। কিন্তু আৰু এটা কথা এইখিনিতে কৈ থওঁ, যদিও আমি তেনেকৈ আৰু লিখিত নিদৰ্শন বা লিখিত সাক্ষ্য নাপাওঁ অসমীয়া ভাষাটোৰ, তথাপিও কিন্তু অসমীয়া ভাষাটোৰ প্ৰাচীনতম নিদৰ্শন বহন কৰিব পৰা কিছুমান শব্দ আমি পঞ্চম শতিকামানৰ পৰাই তামৰ ফলি আৰু শিলালিপিবোৰত পাওঁ। গতিকে তেনেকুৱা শিলালিপিবোৰত কেইটামান শব্দ মাত্ৰই আচলতে অসমীয়া ভাষাৰ যিটো প্ৰাচীনতম নিদৰ্শন বহন কৰিছে, সেইটোৰ বিষয়ে ইমান তেনেকৈ আলোচনা আমি কৰি থকাৰ এতিয়া প্ৰয়োজন নাই। এতিয়া আমি গম পালোঁ যে অসমীয়া ভাষাটো লাহে লাহে কেনেকৈ ক্ৰমবিকাশ ঘটি আজিৰ পৰ্যায়টো পাইছেহি, বা অসমীয়া ভাষাৰ ইতিহাসটো আমাৰ অনুমানিক কিমানমান দীঘলীয়া হ'ব পাৰে। গতিকে এই কথাখিনিৰ পিছত আমি বুজিবলগীয়াখিনি বুজিলোঁ। এতিয়া আমি অকণমান পৰীক্ষা কেন্দ্ৰিক হওঁ। এতিয়া আমি অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কত কোনগৰাকী সমালোচক গৱেষকে কি ধৰণে মন্তব্য আগবঢ়াইছে সেইখিনিৰ বিষয়ে অলপ পাতিম। কাৰণ যেতিয়া এই অসমীয়া ভাষাটো বিশেষকৈ এই প্ৰাকৃত আৰু অপভ্ৰংশ স্তৰত আছিলে, তেতিয়াই এই ভাষাটোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা ঘটিছিলে। গতিকে ক্ৰমবিৱৰ্তনৰ সময়ত, ক্ৰম বিকাশৰ সময়ত যেতিয়া বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাই আমাৰ এই ভাষাটোৱে সন্মুখীন হ'বলগীয়া হৈছিল, গতিকে আমাৰ বহুখিনি গৱেষক পণ্ডিতৰ মতেও ভিন্ন ধৰণৰ মত কিছুমান পোহৰলৈ আহিছে যে অসমীয়া ভাষাটো হয়তো
অমুক প্ৰাকৃতৰ পৰা এনেধৰণে উৎপত্তি হৈছে বা অসমীয়া ভাষাৰ উৎপত্তি প্ৰক্ৰিয়াটো অলপ বেলেগ ধৰণৰ এনেধৰণে বিভিন্ন তেওঁলোকে মতবাদ বা মত কিছুমান প্ৰকাশ কৰি থৈ গৈছে গতিকে আমিনো কোনজন ব্যক্তিয়ে কি ধৰণে মত প্ৰকাশ কৰিছে আৰু কোন কেইটা মত প্ৰকাশ কৰিছে আমি অকমান আলোচনা কৰি চাওঁ যিকেইটা কিন্তু আমাৰ পৰীক্ষাৰ ক্ষেত্ৰতো খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু এটা কথা আমি খাটাং হ'ব পাৰিম যে সেই মতকেইটাৰ ভিতৰত যিকেইটা মত এতিয়া মই আপোনালোকক দেখুৱাম আলোচনা কৰি সেই মতকেইটাৰ ভিতৰত কোনটো একেবাৰে শুদ্ধ কোনটোৰ পৰা আচলতে সঁচাকৈ অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে এই কথাটো আমি কোনোৱে এতিয়ালৈকে ডাঠি ক'ব নোৱাৰো কাৰণ যিকেইগৰাকী পণ্ডিত সমালোচক গৱেষকে এই মতকেইটা প্ৰকাশ কৰিছে তেওঁলোকেও যথেষ্ট গৱেষণা কৰিহে এই কথাখিনি কৈছে যথেষ্ট অধ্যয়ন কৰিহে এই কথাখিনি কৈছে কিন্তু এটা কথা মানি ল'ব পাৰো যে সেই মতকেইটাৰ বাহিৰে হয়তো অসমীয়া ভাষাৰ সৃষ্টিৰ আৰু ভিন্ন প্ৰক্ৰিয়া আমি এতিয়ালৈকে বা এই পৰ্যন্ত কল্পনা কৰিব নোৱাৰো গতিকে সেই মতকেইটাই আমি অনুসৰণ কৰি অকমান সেইকেইটাৰ বিষয়ে অকমান আমি আজি জানিম অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কত গৱেষক পণ্ডিতসকলৰ প্ৰথমটো মত হৈছে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে দ্বিতীয়টো মত হৈছে কামৰূপী প্ৰাকৃতৰ পৰাহে অসমীয়া ভাষাৰ উদ্ভৱ হৈছে আকৌ অন্য এচাম পণ্ডিত গৱেষকৰ মতে অসমীয়া ভাষাটো হৈছে প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ একোটা মিশ্ৰণ মাথোন তাৰপিছত 4 নম্বৰ মতটো হৈছে আধুনালুপ্ত কোনো এক অনাৰ্য ভাষাৰ গাঁথনিৰ ওপৰত আৰ্য ভাষাৰ গাঁথনি জাপি দিয়াৰ ফলতহে হেনো অসমীয়া ভাষাৰ জন্ম হৈছে আৰু এটা মত জানো আহক অসমীয়া ভাষাৰ জন্ম পৈশাচী প্ৰাকৃতৰ দৰে বহিৰংগ শাখাৰ প্ৰাকৃতৰ পৰাহে উদ্ভৱ হৈছে দেখিছেনে কিমান বিৰোধী মতবোৰ প্ৰকাশ কৰিছে অৰ্থাৎ তেওঁলোকে যেতিয়া গৱেষণা কৰিছে অধ্যয়ন কৰিছে এই ধৰণৰ কিছুমান সাক্ষ্য প্ৰমাণ পোৱাৰ ভিত্তিতহে তেওঁলোকে এই ধৰণৰ মতখিনি আগবঢ়াইছে আৰু এটা মত জানো আহক প্ৰাক-বৈদিক স্তৰতে অহা এছাম আৰ্যৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত দুটা প্ৰাকৃতৰ জন্ম হৈছিল এটা প্ৰাকৃত কামৰূপী আৰু আনটো হৈছে সৌমাৰ প্ৰাকৃত কামৰূপী প্ৰাকৃতৰ পৰাই কালক্ৰমত নামনি অসমীয়া আৰু সৌমাৰ প্ৰাকৃতৰ পৰাই উজনি অসমীয়া ভাষাটো ওলাইছে গতিকে এইকেইটাই হৈছে অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কত বহুল প্ৰচলিত মত তাৰ কোনো এটা মতত এতিয়ালৈকে আমি খুব ভালকৈ স্থিৰ হ'ব পৰা নাই তথাপিও বেছিভাগে আমি মানি লওঁ যে মাগধী প্ৰাকৃতৰ পৰাই কালক্ৰমত অসমীয়া ভাষাটো ওলাইছে কিন্তু এই প্ৰতিটো মত কোনজন গৱেষক পণ্ডিতে কি ধৰণে সমৰ্থন কৰি কি ধৰণৰ যুক্তি আগবঢ়াইছে সেইখিনিওতো আমি জানিব লাগিব পৰীক্ষাত বিশেষকৈ সেই ধৰণৰ প্ৰশ্নখিনিহে আহে গতিকে আমি আটাইকেইজন গৱেষক পণ্ডিত সমালোচকৰ মতে অসমীয়া ভাষাৰ এই উৎপত্তি সম্পৰ্কীয় মতবোৰ কি ধৰণে যুক্তিসংগত বা কি ধৰণে তেওঁলোকে দেখুৱাইছে বা কোনজনে কেনেকৈ সমৰ্থন কৰিছে সেইখিনি কথাও আমি জানিম কিন্তু এই খণ্ডত নহয় আমি সেইখিনি কথা জানিম আজি সন্ধ্যা 6:30 বজাত তেতিয়ালৈকে আপোনালোকে দুটা গৃহকাৰ্য কৰিব দুয়োটা গৃহকাৰ্য আচলতে আমাৰ কাৰণে দুটা সৰু কাম কিন্তু মই ভাবোঁ সেই দুটাই আমাৰ বহুতো সমস্যা কমাই থ'ব প্ৰথম গৃহকাৰ্যটো হৈছে এই যে মই বৈদিক সংস্কৃত অৰ্থাৎ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ কথা কৈছিলোঁ পালি প্ৰাকৃত অপভ্ৰংশ অৰ্থাৎ মধ্য ভাৰতীয় আৰ্য ভাষাৰ কথা কৈছিলোঁ আৰু শেষত নব্য ভাৰতীয় আৰ্য ভাষাৰ কথা কৈছিলোঁ আপোনালোকে আজি প্ৰায় ভাষা সম্পৰ্কীয় যিকোনো কিতাপতেই পাব এই বৈদিক সংস্কৃত বা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময়খিনি তাৰপিছত মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময়খিনি বা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজত পালিৰ সময় প্ৰাকৃতৰ সময় আৰু অপভ্ৰংশৰ সময় এইকেইটা খুব ভালকৈ স্পষ্টভাৱে আপোনালোকে কিতাপৰ পৰা বাছি উলিয়াওক বেছি সময় নালাগে আপোনালোকক খুব বেছি 10 মিনিট সময় লাগিব আৰু শেষত নব্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰস্তুতিৰ সময়খিনি গতিকে এই তিনিওটা ভাৰতীয় আৰ্য ভাষাৰ সময়খিনি আপোনালোকে খুব ভালকৈ বাছি উলিয়াই খুব ধুনীয়াকৈ নোট কৰি থওক আৰু মই ভাবোঁ এইকেইটা আপোনালোকক পৰীক্ষাত বিভিন্ন ধৰণে সহায় কৰিব আৰু দ্বিতীয় গৃহকাৰ্যটো হৈছে আমাৰ নতুনসকলৰ বাবে একেবাৰে সৰু এই গৃহকাৰ্যটো আচলতে এই যে মই নৱম দশম অষ্টম বা দ্বাদশ শতিকা আৰু তাৰো আগত মই সপ্তম শতিকাৰ কথা ক'লোঁ
এই শতিকাৰ ধাৰণাটো যিসকলৰ স্পষ্ট হৈ থকা নাই, এতিয়ালৈকে স্পষ্ট হোৱা নাই, সেইসকলে যাতে অতি সোনকালে বা আজিৰ ভিতৰতে অকণমান সময় উলিয়াই এই শতিকাৰ ধাৰণাটো কোনোবা অভিজ্ঞ ব্যক্তিৰ দ্বাৰা জানি লয় যেন। কাৰণ শতিকাৰ অস্পষ্ট ধাৰণাই আমি যিটো ক্ৰম বিৱৰ্তনৰ কথা পাতি আছোঁ, ক্ৰমান্বয়ে এটা ভাষাৰ বুৰঞ্জীৰ কথা পাতি আছোঁ, এক সাহিত্যৰ বুৰঞ্জীৰ কথা পাতি আছোঁ, এইবোৰৰ এই ক্ৰম প্ৰবাহৰ আলোচনাটোৰ মাজত আপোনালোকক বহু সময়ত খেলি মেলিৰ সৃষ্টি কৰি দিব পাৰে। গতিকে মই ভাবোঁ আপোনালোকে যদি এই শতিকাৰ ধাৰণাটো এতিয়াই লৈ থয়, তেনেহ'লে পৰৱৰ্তী সময়ত বিভিন্ন আলোচনা আপোনালোকে বুজিবলৈ সহজ পাব। গতিকে আপোনালোকে অতি সক্ৰিয়ভাৱে এই চেনেলটোৰ সৈতেও জড়িত হৈ থাকক। সন্ধ্যা 6:30 বজাত পুনৰ মই দ্বিতীয় খণ্ডৰ আলোচনা লৈ আহিম। চাই থাকক লাৰ্ণ নিউ ইন আছামিজ। ধন্যবাদ।